ভাবিছিলোঁ পিছে কৰোণা বেমাৰটো আহি গ'ল না। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল ওৱান্স এগেইন। সকলোকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। যিহেতু আজি 1 জানুৱাৰী 2021 চনৰ 2020 চন ফাইনেলি ছেটেপ হৈ গ'ল। বাই বাই। নাজানো কি পৰিৱৰ্তন হয়, কি আহে আকৌ নতুন। আশা কৰোঁ সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি আনক। আমাৰ বছৰটো যাতে আগন্তুক এই বছৰটো যাতে ভাল হয় সকলোৰে বাবে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আজি আহি আছোঁ। ব্লগটো আপোনালোকে চাই থাকক, চাই থাকিলে গম পাব কেনেকুৱা হয়, কি হয়। গতিকে ব'লক আমি ভিডিঅ'টো একেবাৰে ষ্টাৰ্ট কৰি দিওঁ। কৰোণা ভাইৰাছে কিন্তু কেইফালৰ পৰা মানুহক বৰবাদ কৰি দিছে একদম, মানে কি ক'ব আৰু। অৰ্থনৈতিকভাৱে, মানসিকভাৱে, শাৰীৰিকভাৱে বহুত কিবা কিবি ভাবে আৰু। তাৰে ভিতৰততো হৈছে মানে একেবাৰে এতিয়া এনেকুৱা হৈছে মানুহৰ মানে বস্তুৰ যিহে দাম বাঢ়ি গৈ আছে, এইফালে নিবনুৱাৰ সমস্যা বাঢ়ি গৈছে, বিভিন্ন ধৰণৰ সমস্যা আৰু মানে আপোনালোকে গম পাইছে, টিভিয়ে পেপাৰে নিউজে পায়ে আছে। কেৱল মানে মানুহৰ নিবনুৱা হাৰ বাঢ়ি গৈছে, চাকৰি নাই, গতিকে আৰু যিকেইটাই পাইছে আৰু যিকেইটা নেকি অলপমান নৰম সেইকেইটাই তেনেকৈয়ে আছে। কিছুমানে বহুত পঢ়ি শুনিও মানে চাকৰি পোৱা নাই, ঘৰতে বহি আছে। গতিকে আৰু চিন্তা কিহৰ আৰু, এতিয়া চাকৰিৰ প্ৰয়োজন নাই, গম পাইছেনে নাই। অলপমান নিজৰ যদি ব্ৰেইনটো খটোৱা যায়, চাকৰিতকৈও আপুনি ভাল টকা ইনকাম কৰি থাকিব পাৰিব। চাকৰি কৰিলে বহুত মানে সি ডাঙৰ মানুহ কিবা, কিন্তু মানে মানুহে বেলেগ পদ্ধতিতেও মানে চাকৰিয়ালতকৈ বেছি টকা উপাৰ্জন কৰিব পাৰে। অকণমান মানে নিজৰ ধৈৰ্য, তাৰপিছত নিজৰ অলপ বুদ্ধিমত্তা, এইখিনিৰ প্ৰয়োজন আছে মানে। গতিকে আপোনালোকে ব'লক মোৰ লগত আজি এই যাত্ৰাটোত, মানে আকৌ এবাৰ সহযাত্ৰী হওক। গতিকে আপোনালোকে গম পাব যে কি প্ৰদান কৰিব পৰা এনে কিছুমান কাম আছে, যিটো কামৰ জৰিয়তে আপোনাৰ লগতে সমাজৰ মানে নিবনুৱা 4-5 জনকো মানে আপুনি এংগেজ কৰাব পাৰিব, মানে সিহঁতকো মানে চলাই থাকিব পাৰিব। তাৰ থ্ৰুদি যদি কাৰোবাৰ ভাল হয়, তাতকৈ আৰু কিবা সুখৰ বিষয় আছে নেকি বাৰু, আপুনিয়ে নিজে কওকচোন। মানে এইকাৰণে আজি মই ব্লগটো বনালোঁ। আজি মানে গৈ আছোঁ, মই ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক। ফাইনেলি মই সেই জাগাটোত আহি পালোঁ, য'ৰ কথা নেকি মই মটো ব্লগিঙত অলৰেডি কৈ আহিছোঁৱে মানে আপোনালোকে মানে বস্তুটো চাব পাৰিব। তথাপি মই আকৌ এবাৰ মানে কৈছোঁ, সেই ঠাইটোত নেকি য'ত নেকি মানে চৰকাৰী চাকৰিৰ কথা চিন্তাত নাহে, মানে মনত নাহে। সেই ল'ৰাকেইটা যিকেইটা ল'ৰা য'ত আছে, মই সেইকেইজন ল'ৰাক দেখুৱাম, আমাৰ কেমেৰাৰ সন্মুখত আহিব। সেইকেইজন ল'ৰাৰ মনত মানে এতিয়া চৰকাৰী চাকৰি নাহে, কেৱল মানে তেওঁলোকক মানে কেনেকৈ নিজৰ এই ব্ৰেইনটো প্ৰয়োগ কৰি কেনেকৈ মানে চৰকাৰী চাকৰিয়ালতকৈ বেছি টকা উপাৰ্জন কৰিব পাৰি, সেই বস্তুটোত তেওঁলোকে মানে নিজকে আত্মনিয়োগ কৰিছে। গতিকে তেওঁলোকৰ লগত কথা পাতোঁ আহকচোন বাৰু। এই মানে কি কাম কৰিছে সেই বিষয়েও জানিব লাগিল, হয়নে নাই বাৰু। গতিকে তেওঁলোকৰ যিজন নেকি মানে মেইন মানুহ বুলিয়ে ক'ব লাগিব, যিয়ে নেকি এই প্ৰজেক্টটো মানে পৰিচালনা কৰি মোৰ লগত আছে। এই মানে এতিয়াও বস্তুটো কোৱাই নাই, কিন্তু মানে কি বস্তুত আহিছোঁ, মানে কি কাম কৰি আছে, যিটো কামৰ মানে তত্ত্বাৱধায়ক, পৰিচালক, সকলো মানে সৰ্বা তেওঁৰ জৰিয়তে মানে তেওঁকে সোধোঁ যে এই কামটোনো কি হয়। তেওঁলোকেনো চৰকাৰী চাকৰিৰ মাথা নামাৰি এই কামটো কিয় হাতত ল'লে। গতিকে তেওঁক মই চিনাকি কৰি দিছোঁ। এইজন হৈছে বংকিম বৰুৱা। হয়, নমস্কাৰ। গতিকে মই আপোনাক এতিয়া সুধিম যে আপুনি এতিয়া বৰ্তমান কি কামত মানে আত্মনিয়োগ কৰিছে, চৰকাৰী চাকৰিৰ আশা বাদ দি মানে। হয়, ধন্যবাদ চিন্ময়। মই আচলতে চৰকাৰী চাকৰি বাদ দি এতিয়া যিহেতু আমাৰ ৰাজ্যখন, আমাৰ দেশখন কৃষি প্ৰধান দেশ, সেয়েহে মই কৃষিত জড়িত হৈছোঁ। আৰু বৰ্তমান আজি 3 মাহমান আগৰ পৰাই আমি ইয়াতে গোটেইখিনি শাক পাচলি, যিখিনি আমাৰ নিত্য প্ৰয়োজনীয় পাচলি, সকলোৰে খেতি কৰিছোঁ। আজিকালি মানুহে মানে প্ৰায় পঢ়া শুনা কৰি বেলেগ নালাগে, চাকৰি এটা লাগে, চৰকাৰী চাকৰি এটা লাগে, বা প্ৰাইভেট ছেক্টৰত হ'লেও চাকৰি এটা হ'লে মানে লাইফটো ছেট হোৱা বুলি ভাবে। কিন্তু আপুনি মানে তাতে ব্যতিক্ৰম কিয়, মানে আপোনাৰ শিক্ষাগত অৰ্হতাৰ বিষয়েও মানে মানুহক কৈ দিব, তেওঁলোকেও জানক যে আপোনাৰ কিমানলৈ আপুনি নিজৰ এডুকেশ্যন কৰিলে, বা আপুনি ক'ত পঢ়িছিলে, কি কৰিছিলে, আৰু সিমান পঢ়াৰ পিছতো আপুনি মানে এই কৃষি কৰ্মৰ লগত নিজকে কিয় জড়িত কৰিলে। মই আচলতে মই মাষ্টাৰ্ছ কৰিছোঁ, মাষ্টাৰ্ছ ইন ৰিম'ট চেন্সিং এণ্ড GIS। মই উৰিষ্যাত কৰিছোঁ, নৰ্থ উৰিষ্যা ইউনিভাৰ্চিটি। আচলতে মই নাভাবোঁ যে
শিক্ষিত বা পঢ়া শুনা কৰিলেই যে চাকৰি কৰিব লাগে তেনেকুৱা মই আগৰ পৰাই কেতিয়াও তেনেকৈ ভবা নাই। যদিও চাকৰি এটা আজিকালি বৰ্তমান যুগত চাব গ'লে চাকৰি এটা প্ৰয়োজন, তথাপিও মই ভাবিলোঁ যে ময়েই নহয়, মোৰ গাঁওখনত যিহেতু আমাৰ গাঁওখন একেবাৰে পিছপৰা গাঁও, সেয়েহে অকল ময়েই নহয়, মোৰ লগত আৰু 4জনক আনি একেলগে গোটাইকেইজনে লগ লাগি খেতি কৰি তাৰ বেনিফিটটো আমি যাতে মই অকলে নহয় মোৰ লগত 4জনক দিব পাৰোঁ, সেইটো মনত খেলোৱাৰ পিছতহে মই আচলতে এই পদক্ষেপটো লৈছোঁ। আৰু যিহেতু এই কৰোণাৰ সময়ত কি হ'ল, বেছিখিনি মোৰ গাঁৱৰ ল'ৰা বাহিৰত থাকে, গোৱাত থাকে, চ' তেওঁলোক আহি ঘূৰি যাব নোৱাৰিলে চৰকাৰৰ কিছুমান নীতি নিয়মৰ কাৰণে। সেয়েহে মই আকৌ তেওঁলোকক লগত লৈ এতিয়া মোৰ লগত মই এটা ক'ব গ'লে মোৰ গাঁৱৰ ল'ৰা গোটেইকেইজনকে এই চেগতে ধন্যবাদ দিব লাগিব, কাৰণ তেওঁলোক সদায় মই যেতিয়াই বিচাৰিছোঁ তেওঁলোক আছে, আৰু এতিয়াও আমি ভাল টীম হিচাপে আমি ইয়াতে কাম কৰি আছোঁ। এতিয়া বৰ্তমান কিমানখিনি মাটিত মানে খেতি ষ্টাৰ্ট কৰিছে, আৰু এই মাটিটো আপোনালোকৰ নিজৰ মাটি নে মানে কাৰোবাৰ পৰা আপোনালোকে আধি টাইপত লৈছে নে কিবা লিজত লৈছে, এনেকুৱা টাইপত লৈছে সেইটো জনাব। এতিয়া আমাৰ একেবাৰে নতুন, আমি এতিয়া 5 বিঘাত আমাৰ খেতি আছে, মাটিখিনি লিজতে আছে, আৰু আমি আৰু 15 বিঘা মাটি আমি ইতিমধ্যে আমি পাইছোঁ। এই মাটিখিনি আমি 10 বিঘা ইতিমধ্যে হাল বোৱা হৈ গৈছে, আৰু বাকী 5 বিঘাৰ কাম আমি কম দিনৰ ভিতৰতে আৰম্ভ কৰিম। আমি লিজৰ হিচাপত ল'ব, এতিয়া বছৰি তেওঁলোকক আমি বিঘা 1500কৈ দিব লাগে। আৰু আমি যেতিয়াৰ পৰা কৰিছোঁ এতিয়া চাব গ'লে আমাৰ সকলোবোৰ খেতি এই কম দিনৰ ভিতৰতে আমি বজাৰত মুকলি কৰিব পাৰিম। মানে আগতে মানে এই মাটিখিনি এনেই পৰি আছিল আৰু? হয়, এইখিনি মাটি এনেই পৰি আছিলে, এই প্ৰায় 20 বছৰ 30 বছৰ আগৰ পৰাই এই মাটি এনেই পৰি আছে। গতিকে অসমীয়াত এষাৰ কথা আছে, মন কৰিলেই চন, বাকৰি মাটিতেই ধন। গতিকে এওঁলোকে ইয়াত মানে ধন বিচাৰি পাইছে, সেইকাৰণে মানে এওঁলোকে এই কামটো কৰিছে। আপুনি যিহেতু আপোনাৰ যিখিনি কৃষি কৰ্ম কৰি আছে, এই মাটিখিনি আপোনাৰ ঘৰৰ পৰা যথেষ্টখিনি দূৰত আছে, আপুনি ইয়াতে নিজৰ মানে বাঁহেৰে কোৱাৰ্টাৰ বুলিয়ে ক'ব লাগিব, কোৱাৰ্টাৰ বনাই লৈছে, মানে ইয়াত কিবা বাধাৰ সন্মুখীন হৈছে নেকি? হয়, মানে তেনেকুৱা মানুহৰ ইমান উপদ্ৰৱ নাই, আমি যথেষ্ট ইয়াতে ভালদৰে আছোঁ। কিন্তু যদিও এই কেতিয়াবা অকণমান গৰু এৰি দিয়ে মানুহবিলাকে, ওচৰৰ পাজৰৰ মানুহবিলাকে গৰু এতিয়া বুজিছে, তেওঁলোকে বুজাই দিয়াৰ পিছত, কিন্তু নেচাৰেলি অলপ প্ৰব্লেম হয়। মানে কি, ইয়াতে খুব বনৰীয়া শহা পোৱা যায়, চ' বনৰীয়া শহাই মোৰ খেতি যথেষ্ট নষ্ট কৰে। মই নিজে প্ৰকৃতিৰ লগত জড়িত, সেইকাৰণে মই আচলতে কি মাৰিব পৰা নাই বা তেনেকুৱা ফান লগাই পেলাই তেওঁলোকক মাৰাৰো ব্যৱস্থা কৰা নাই। এতিয়া মই মানে কেতিয়াবা অলপ ভিডিঅ' চাইছোঁ, মানে কেনেকৈ নেচাৰেলি তেওঁলোকক খেদাব পাৰি, কিন্তু এতিয়াও তেনেকুৱাকৈ আমি সফল হোৱা নাই। যদিও আমি তেনেকুৱা কিছুমান অৱলম্বন কৰিছোঁ, আমি তেওঁলোক সদায় আহে, মানে চাব গ'লে যোৱা ৰাতিও মোৰ যথেষ্ট বিন খালে। এইবিলাক মানে গোটেই সহায়ে খোৱা? হয়, এইবিলাক গোটেই সহায় খোৱা, মানে এই আচলতে ইয়াৰ পৰা আমি ভাল প্ৰডাকশ্যন পালোঁ হয়, কিন্তু এতিয়া বিনৰ এই সহাক এইখিনি খাব দি বাকীখিনি যাতে নাখায় তেনেকুৱাকৈ ৰাখিছোঁ, আৰু এইখিনি মই সহাকে খাব দিছোঁ। ঠিক আছে বাৰু, আপোনালৈ অশেষ ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে। আৰু মানে আপুনি এই ক্ষেত্ৰত বৰ্তমান উঠি অহা প্ৰজন্ম, যিয়ে নেকি মানে বহু ক্ষেত্ৰত দেখা যায় যে অসমতেই হওক বা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলতেই হওক, মানে চাকৰিৰ কাৰণে কিছুমানে একদম চৰম পৰ্যন্ত অৱলম্বন কৰে, বা কিছুমানে একদম মানে ঘৰ চৰ এৰি মানে বহুত দূৰত গুচি যায়। তেনেকুৱা ধৰণৰ যুৱকসকলক আপুনি কি আহ্বান কৰিব, মানে যে কৃষি কৰ্মৰ জৰিয়তেও যে মানে মানুহে উপাৰ্জন লাভ কৰিব পাৰে বা জীৱন জীৱিকা আহৰণ কৰিব পাৰে, তেনে ক্ষেত্ৰত আপুনি কি ক'ব তেওঁলোকক? আচলতে কি, সকলো বস্তুৰে ছেটিছফেকশ্যন বুলি এটা বস্তু আছে। ছেটিছফেকশ্যন যদি মানুহৰ ছেটিছফেকশ্যন লাগে, খেতিৰ নিচিনা আৰু কেতিয়াও নহয়। কাৰণ খেতি বুলি কোৱাৰ লগে লগে এটা ক্ৰিয়েটাৰ, আমি মানে কিবা এটা বস্তু আমি দিয়াৰ পিছত হৈছে মানে, চ' তাৰ নিচিনা আনন্দ আচলতে নাই। আমি ইয়াতে কিমান লাভালাভ হৈছোঁ নাজানো, কিন্তু আমি এইটো নকওঁ যে আমি ইয়াত লোকচান হ'ব, আমাৰ যথেষ্ট লাভ হ'ব, কাৰণ আমি দেখিছোঁ এইকেইদিনতে আমাৰ যথেষ্ট ভাল আমি উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু তাৰ উপৰিও তাৰমানে মানসিক যিটো শান্তি, সেইটো ইয়াত যথেষ্ট বেছি। আমাৰ জেগাটো বৰ ধুনীয়া জেগা, আমি একদম ননাই নদীৰ পাৰত আছোঁ, চ' আমি একদম প্ৰাকৃতিক, কোনো ধৰণৰ প্ৰদূষণ নাই, বৰ সুচলভাৱে আছোঁ আমি। আৰু এই যিকেইজন ল'ৰা মোৰ লগত আছে, হয়তো আমি একেলগে কেতিয়াও থাকিব নোৱাৰিলোঁ হয়,
আৰু সেইকাৰণে মানে আমি চাব গ'লে গোটেইখিনি লগ লাগি এটা ভাল পদক্ষেপ লোৱা বুলি ভাবিছোঁ। কি হয় ভৱিষ্যতে দেখা যাব। আৰু মই নতুন প্ৰজন্ম এইটোৱে ক'ব বিচাৰোঁ, তাৰমানে তেওঁলোকেও আচলতে চাকৰিটো সকলোৱে কৰিব বিচাৰে, কিন্তু চাকৰি নাপালে যে সকলো শেষ সেইটো নহয়। জীৱনত কৰিব পৰা কাম বহুত থাকে। আৰু খেতি যদি নিজৰ মাটি আছে, আৰু নহ'লে এতিয়া মোৰে চাওক, মই বেলেগৰ মাটি লিজত লৈ কৰি আছোঁ। চ' যে মাটি নাথাকিলেও যে খেতি কৰিব নোৱাৰি তেনেকুৱা কোনো ধৰণৰ কথা নহয়। আচলতে নিজৰ ইচ্ছা শক্তি থাকিলে সকলো কামেই কৰিব পাৰি। ধন্যবাদ থাকিল আপোনালৈ ইমানখিনি সময় দিয়াৰ বাবে। আৰু আপোনাৰ আগন্তুক আহি থকা দিনবোৰত মংগলময় হওক, আপোনাৰ খেতি আৰু ভাল হওক, আৰু মাটিত আপুনি কি কৰ্ম আপোনাৰ বিস্তাৰ যাতে কৰিব পাৰে তাৰ বাবে শুভকামনা থাকিল। আৰু আপোনাক পুনৰবাৰ অশেষ ধন্যবাদ জনালোঁ। তেওঁলোকে খেতিৰ লগতে নিজৰ আৰু মানে নতুন নতুন মানে প্ৰচেষ্টা হাতত লৈছে। তেওঁলোকে গাহৰি, হাঁহ, মুৰ্গীৰ ফাৰ্মো মানে লাহে লাহে খুলিবলৈ ষ্টাৰ্ট কৰিছে। গতিকে তেওঁলোকে মানে নিজৰ মানে যিটো নেকি মানে কৃষি কৰ্ম তথা পশুপালন, সেই বস্তুটো মানে তেওঁলোকে ক্ৰমান্বয়ে প্ৰসাৰ কৰি গৈ আছে। কৰি নিজকে আত্মনিয়োগ কৰি, কাম নহয় অথচ এইটো মানে নিজকে আত্মনিয়োগ কৰি কেনেকুৱা লাগিছে তোমাৰ? কাম কৰি ভালে লাগিছে। এনেকুৱা আমাৰ অসমীয়া ল'ৰা খেতি কৰিলে ভাল লাগে। আপোনালোকে ফ্ৰেছ বস্তু পাব, ইয়াতে কোনো সাৰ নিদিয়া, বেছিকৈ আমাৰ গোবৰত কৰা খেতিটো। তাকে আৰু ঠিক আছে বাৰু। ইয়াৰ মুখৰ পৰাই শুনিলে কি বাহিৰত যোৱাৰ প্লেন নাই নেকি? মানে মানুহবিলাক দেখোন একদম এই বাংগালোৰ, হায়দৰাবাদ ক'ত কাম কৰিব যায়। এই গোৱাত যাম বুলি ভাবিছিলোঁ, পিছে কৰোণা বেমাৰটো আহি গ'ল না, কৰোণাই খাই দিলে আৰু গোটাই। গতিকে আপোনালোকে দেখা পালে যে চাকৰি নকৰাকৈও মানুহ চলিব পাৰি, হয়নে নাই? গতিকে ইমান বেছি কাকো খাতিৰ কৰি থকা দৰকাৰ নাই। মানে চেষ্টা কৰিব। মই এইটো কোৱা নাই যে আপুনি চৰকাৰী চাকৰি নকৰিবই, হয়নে নহয়? নাপালে কি কৰিব? কিবা এটাতো অপশ্যন ৰাখিব লাগিব জীৱনত। বোলে চৰকাৰী চাকৰি নাই, মোৰ লাইফ বৰবাদ, সেই বস্তুটোতো নহয়, হয়নে নাই? গতিকে আপোনালোকে নিজৰ ধৈৰ্য লাগিব, একাগ্ৰতা লাগিব, ইচ্ছা শক্তি লাগিব, আৰু নিজৰ মগজুটো লাগিব। এইটো মেইন বস্তু। কিন্তু মানুহে যদি মগজুটো ভালদৰে খটুৱাব পাৰে নহয়, ক'ৰবাৰ মানুহ ক'ৰবাত যাব পাৰে, হয়নে নহয়? গতিকে আপোনালোকে আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে 10জনে চালেও এজনটো উপকৃত হ'ব। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে দেখাই পালে বংশী বৰুৱাৰ দৰে যুৱক ইমানখিনি পঢ়া শুনা কৰি বাহিৰত পঢ়ি অহাৰ পিছতো মানে চাকৰিৰ পিছত নদৌৰি, হয়নে নাই, নিজকে মানে আত্মনিয়োগ কৰিছে কৃষি কৰ্মৰ জৰিয়তে এটা মহৎ বৃত্তিত, হয়নে নাই? খেতিয়ক অবিহনে কিন্তু আমাৰ অৱস্থা নাই দেই। গতিকে আমাৰ মেইন বস্তুৱে হ'ল খেতিয়ক, হয়নে? গতিকে আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। গতিকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আহিছে, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ। জয় আই অসম।